চুপছে ভাত খা গম পাইছা না নাই যিহে চেহেৰা আপিল লগত নাচে যি পইচা টাকা চুইছে ভাত খা আপা নেনো আৰু আমি আপা আপিল ললে হলে না কাম নাই কি বলতো কিবা যদি মালিকে গম পায় মইতো পুৰা পালামি এবাৰে আৰু খাম মুৰুকত খাব বিহুত খাব লাগিব খানা খাব লাগিব উৰুকৰ খানা খাবি না ঐ ভাই কিহৰ খানা ৰে উৰুকৰ খানা খা যদি 1000 টাকাকে দি বাজাৰ কৰিব লাগিব অ ভাই খানাটো খাম কথা হ'ল এটা কিন্তু 1000 টাকা বেছি হয় কিন্তু এটা চিষ্টেম কৰিলে হ'ব না হ'ব নহ'লে মই গান নুশুনো মই 500 টাকা দিম যা হ'ব কি গান নুশুনা ইটাৰ কি চিষ্টেমৰ খানা হ'ল এতিয়া হ'ব খানা নাই দিলে 1000 টাকা দিব লাগিব কম বেছি কৰিম অলপ কিবা কম কৰি গান নাই শুনিম তই মাংস সমানে খাবি না মাংস খাম সেইকাৰণে পইচা 500 টাকা এটা দিম 500 টাকা না 1000 টাকা লাগিব গানগিলা নুশুনো মই সপা দি আহিম কাণত কোন চিষ্টেম নাই 1000 টাকা দে 1000 টাকা দিলে ইহাৰ পইচা আছে দেখোন আমাৰ অলপ কম আছে বৰ্তমান পইচা হ'ব যা অলপ কম চম লবি বাজাৰতে কাই যাব বাজাৰত মই যাম আমাৰ কাই যাব ওহে গাড়ী আছে মইহে যাম বাজাৰত পেলকা ক'ত ঘৰতে আছে ঘৰতে আছে তাক লৈ আহিছ হা আৰু তই সৰুতে লৈ আহিবি হ'ব দে একজন তোক লগত দিম বুজা নাই দুইজনে লৈ আহিবি পুৰা আৰু আমি পেলকাতাতে যাম মানে উঠা নাই নাকি বহুত ভাল পাইছিলো উঠা নাই তই উঠা নাই পেলকা এদি আমি আহিছো ৰে পেলকাতা আহিছো পেলকাতা কি হ'ল তই উঠা নাছিলি উঠা নাই ৰাতিপুৱা আহিছে তো খানা খাবি না কিহৰ খানা উৰুকাৰ খানা খানা আকৌ যদি 1000 টাকা দি 1000 টাকা 1000 টাকা কি খানা কত দে ক কি খানা 1000 টাকা কি খানা ক যোন খানা ক কিহৰ খানা উৰুকৰ খানা কিমান কৰিম কি খুৱাবে খানাত ডিমা ৰাখব মাংস থাকব আৰু কণী থাকব কৈ যাবো ডিমা কেইটা কৰি ডিমা এটা এক ভাঙা এটা এক ভাঙা কণী দুটা চলাইছ থাকব আৰু চালাইছ থাকবো সন্ধ্যা লাল চাহ এইকেইটা খানাতে মানে তোমাৰ 1000 টকা তোৰ মুখৰ মুটি ডিঙা 1000 টাকা মুখৰ মুটি ডিঙা তোৰ যা হ'ব যা পইচা দি পটাৰ পইচা দি 1000 টাকা নাখাং খানা নাখাং মই দেই নাখাওঁ খানা খাম নমস্কাৰ এটা কথা কিন্তু কি সন্ধিয়া অলপ কষ্ট হ'ব সমস্যা নাই আৰু আবেলি লগ দিবি তাতে কিয় যা হ'ব যা আবেলি লগ দিবি তাতে মেখেলা বাজাৰত যাব না পইচা মাৰা মাথা মাৰ আমিও যাব লাগিব আহক ৰতাই অ ভাই আহিলি কি পাতি না জাগা ভাবছো মই পাছত দেখাটা হয় আমাৰো বেছি হয় মই আমাৰো 500 বেছি টাকা হয়, দিব আমাৰো কৈছিলো বেছি হয়। মই গান শুনবা নকৈছিলো মই ডিমা এটা দিব দেড়টা দিব ডিমা গম পাইছো আৰু কি কণী আছে মাংস আছে এসপ্তাহ দিব পাৰি নেকি আৰু চালাই চাহ আছে বোলে পাগল পাইছে ৰাই তাই একেলগে বাজাৰ কৰিব যাব তাই পইচা মাৰব মাথা নষ্ট মোৰ আমি যাম একেলগে হয় পাগল পাইছে আমি বাজাৰ কৰিব লাগিব একেলগতে আমি এটা মিলাব লাগিব মিলাব পইচা এটা মাৰাৰ মাথা লৈছে তাই উৱাব লাগিব আহি আছে চুপ খানা কথাই আলোচনা কৰি আছো ঘটনা এটা হ'ল কি ঘটনা ঘটনা মানে যেটো আলোচনা কৰিম না কাৰণ আমি ইয়াতে বহু মই আৰাম পাই আছো ইয়াতে জায়গাটা ভাল আছিল এতে বুঢ়িয়ে পাই আছিলো দে আমি ঘটনাটা হ'ল মানে অলপ সন্ধিয়া কষ্ট কৰিব লাগিব কি কষ্ট কষ্টটা হ'ল মানে সেই আমাৰ গাঁৱৰ ড্ৰিংকাই আছে না ড্ৰিংকাই হা তাৰ ঘৰৰ খহৰত সোমে হাঁহ দুটা আনব লাগিব দুটা মানুহ যাব লাগিব কাকে যাওঁতে দ্বিতীয় অপাৰেশ্যন হ'ল আমাৰ এই গাঁৱৰ ভেলকেশ্বৰ আছে নহয় আছে না তাৰ খহৰত লোকেল মুৰ্গী আছে তাৰ খহৰৰ পৰা দুটা লোকেল মুৰ্গী আনব লাগিব ডেকেৰা লোকেল মুৰ্গী আনবা লাগিব আছে বহুত আছে চুৰ কৰি এইটো ৰিস্ক কাই ল'ব ধৰা পড়লে আৰে আমি খানা খাম আমি ৰিক্স ল'ব লাগিব দে হ'ব দে হা ধৰা পড়লে মাৰি খালে গোটেইকেইটাই মাৰি খালো কটাখানে আচ্ছা হ'ব দে হ'ব আৰু ঘৰত দেউতাক দিছোঁ
আৰু একজনটো লগ দিছোঁ না এখন কৈছোঁ ৰাতিপুৱা যে সৰু দেউতা তই আনবি সন্ধিয়া তিৰপালখন উত্তোলন কৰিব লাগিব কৰি দিম দে মই এতিয়া তিৰপাল উত্তোলন কৰিব লাগিব হালধীয়া কালাৰ হ'লে কোনো কথা নাই হা কৰি দিম আৰু সম্বৰ্ধনা অনুষ্ঠান এটা কৰিব লাগিব আজি কৰা সম্বৰ্ধনা অনুষ্ঠান এটা কৰিব লাগিল হা ই কৰিব এতিয়া সম্বৰ্ধনা অনুষ্ঠান কমিছে নাই এয়া মই দায়িত্ব দি আছোঁ মুঠতে মই বজাৰত যাই বস্তুখিনি লৈ আহিম এতিয়া দায়িত্ব মোৰ মই আৰু ভাত খোৱাৰ পিছত বাচন বৰ্তন চব মাজাৰ দায়িত্ব তোমাৰ কিন্তু আৰু এই ফিটাডাল কাটব ফিটাডাল প্ৰথম জেগা কাটব ফিটা মই প্ৰথমতে ফিটা মই কাটি বজাৰত যাম হ'ব আমি বাচন হৈছে সন্ধ্যা ওলাবি হাঁচি আৰু মুৰ্গী এখন কিবা যাই খাং অলপ খাই লওঁ যাওঁ লগ দিবি সন্ধ্যা টেমা খানে আজাদিত থাকবো আমাক কষ্ট করে দিছে ready go start মোৰ তো কিবাকে যদি মালিকে গম পায় মইতো পুৰা পালামি এবাৰে মোৰ আপা হালবি না পিহা লবি আপা নেনো হা আৰু আমি আপা হ্যাঁ আপি লওঁ আপি ললে হল না কাম নাই কি আপি লওঁ ফটাফট করবা লাগবো কামটা ফটাফট করবা লাগবো কিন্তু বহুত আছে বে লাইটটা জ্বলা চাবি ডাঙৰ লং লাইট হবে ডাঙৰ চাবি আৰু নিম নে কিটা নিম ইমান কষ্ট এক পিছ মাংস ইমান কষ্ট করলো মাত্র এক পিস মাংস মোক মাংস লাগবই মাংস নাপালে কি হল মই আজি মই পুরা হাপিৰ লগত নাচিম এনজয় কৰিম পুরা হাপিৰ লগত চুপছে ভাত খোৱা কমিছে না নাই যিহে চেহেৰা আপিৰ লগত নাচে যি পইচা তাকে চুপছে ভাত খা আপিৰ লগত নাচে সি la 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 খানা দানা ভালে হল মোটামুটি এই ট্যাক্সি হারে দিয়ে মাজা মজা হইছে আমি সোনকালে সোনকালে পালা আছো এদি কই যাংছ ইয়াক মাতি যা আৰু ইয়াক মাতি আমি যাও ক'ত যা পটাপট দেৰি নকৰিবি ট্যাক্সি আৰি মাছবি যা আমি নামাজো পটাক এটা কথা নহয় মাজিম যা পটাপট ট্যাক্সি আৰি মাছবি যা ঠিক আছে ট্যাক্সি আৰি মাছ বেছি ৰাতি হৈছে দেৰি নকৰিবি যা দে হ'ব দি মাজিমা কৈ আমি খাই মুখে দিম খাই দেই পালা একদম মানে এই বেটাই আমাক আপি মেখাৰ আগত লাষ্ট চৰম মানিজ্য চব খেদাল ইয়াক তো আজি বানামে কি কোৱা ৰান্ধু বানাবা ইয়াক ফালি মাজি যি নক কেছ বল আন্ধাৰি মাৰি দিবা লাগব বল ইয়াত আহি যা ইয়াত দৌৰি বেঠ বল জলদি হাইটো কি হল তোহাৰ গোটেইকেইটা মোকে চাই আছে যে কি হল
মাৰিয়ক মাৰিয়া মানুহৰ লগত ডেন্স কৰিব আহিলি লিডাৰগিৰি মাৰিব লিডাৰগিৰি মাৰিব ইহক 1000 টকা লৈছে ফিজ মুখখন চাওঁ 1000 টকা লৈছে ফিজ মুখখন চাওঁ উঠিব নোৱাৰে খানা খোৱাৰ ফিজ লৈছে মাৰিব লাগে কি মাৰিবা ইয়াক বল 1000 টাকা লয় আপুনি মানুহৰ লগত ড্ৰেছ মাৰা নেকি 1000 টাকা লৈছে এইটা মানুহক মাৰি লাভ নাই বাদ দিয়া ভাবছিলো ফূৰ্তি কৰিম নাপালো ফূৰ্তি কৰিবা ইয়াৰ কাৰণে জীৱনত মই দেখি নলয় আৰু লিডাৰ নহওক মই